এইটো হ'ল চিয়া আৰু সুন্নীসকলৰ মাজৰ এটি বিতৰ্কিত ঘটনা। সেইদিনা আছিলে বৃহস্পতিবাৰ। নবীজী তীব্ৰ ৰোগত পৰিছিল। তেখেতৰ ইন্তেকালৰ প্ৰায় 4 দিন আগৰ ঘটনা। সেইদিনা তেখেতৰ বেমাৰ অত্যধিক বৃদ্ধি পাইছিলে। তেখেতে সাহাবীসকলক মাতি ক'লে, আহা তোমালোকৰ বাবে মই কিছু লিখি দিওঁ যাতে তোমালোকে পৰৱৰ্তী সময়ত পথভ্ৰষ্ট নোহোৱা। তেখেতৰ ৰোগৰ প্ৰবলতা চাই শিষ্যসকলৰ মাজত মতবিৰোধ ঘটিলে। হযৰত উমৰ সহ কিছু শিষ্য মত দিলে নবীৰ ৰোগ তীব্ৰ হৈ গৈছে। তোমালোকৰ মাজত কুৰাণ মজুদ আছে, আল্লাহৰ কিতাপে আমালোকৰ বাবে যথেষ্ট। আৰু এই বিষয়ে ঘৰৰ লোকসকলৰ মাজত মতানৈক্য দেখা দিয়ে। কিছুমানে ক'লে কাগজ দিয়া যাতে তেখেতে তোমালোকৰ বাবে কিবা লিখি দিব পাৰে। বাকীবোৰে হযৰত উমৰ যি কৈছিল তাকে ক'লে। সিহঁতে নবীৰ সন্মুখত বাকবিতণ্ডাত লিপ্ত হ'ল। নবীৰ সন্মুখত বাকবিতণ্ডা আৰু মতভেদ চৰম আকাৰ ধাৰণ কৰাত নবীয়ে সিহঁত সকলোকে উঠি যাবলৈ নিৰ্দেশ দিলে। ঘটনা বৰ্ণনাকাৰী শিষ্য ইবনে আব্বাছে কৈছিলে, সিহঁতৰ মতভেদ আৰু তৰ্ক বিতৰ্ক এটি ডাঙৰ দুৰ্যোগ আছিল। সেইটোৱে আল্লাহৰ ৰসুল আৰু সেই লিখনিৰ মাজত বাধা হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি চিয়াসকলে হযৰত উমৰক প্ৰচণ্ডভাৱে সমালোচনা কৰে। চিয়াসকলে আপত্তি জনায় যে উমৰে নবীৰ নিৰ্দেশ অমান্য কৰিছে। তেখেতে হেনো এই কাৰণে নবীক লিখিব দিয়া নাছিল, কাৰণ নবীয়ে হেনো পৰৱৰ্তী খলিফা কোন হ'ব সেই কথা লিখিব গৈ আছিলে। হযৰত উমৰৰ বাবে গুৰুত্বপূৰ্ণ বিষয়টো লিখা নহ'ল। সেইকাৰণে চিয়াসকলে হযৰত উমৰক মুনাফিক বা কপট ব্যক্তি হিচাপে গণ্য কৰে। সিহঁতে তেখেতক নবীৰ শত্ৰু জ্ঞান কৰে। আনফালে সুন্নীসকলে বিষয়টো ভিন্নভাৱে ব্যাখ্যা কৰে। তেওঁলোকৰ মতে হযৰত উমৰ আছিল এজন সিনিয়ৰ শিষ্য। তাৰ বিষয়ে স্বয়ং নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জান্নাতৰ সুসংবাদ দিছিলে। গতিকে বিষয়টো গভীৰভাৱে অধ্যয়ন কৰা প্ৰয়োজন আছে। ঘটনাটোত স্পষ্ট উল্লেখ আছে সিদিনা নবীৰ বেমাৰ তীব্ৰ হৈছিলে। সেইকাৰণে উমৰে তেখেতৰ কষ্ট লক্ষ্য কৰি কথাষাৰ কৈছিল। এয়া নিৰ্দেশ অমান্য কৰা উদ্দেশ্য নহয়, এয়া আছিল নবীৰ প্ৰতি তেখেতৰ ভালপোৱা। একেই ধৰণৰ ঘটনা ঘটে যেতিয়া মক্কাৰ অবিশ্বাসীসকলৰ সৈতে হুদায়বিয়াৰ সন্ধি লিখা হৈছিল। মক্কাৰ অবিশ্বাসীসকলে মুহাম্মদ আল্লাহৰ ৰসুল বাক্যটোৰ ওপৰত আপত্তি কৰিছিলে। তেতিয়া নবীয়ে হযৰত আলীক আল্লাহৰ ৰসুল শব্দ দুটা মচি দি মুহাম্মদ বিন আব্দুল্লাহ বুলি লিখিব দিছিলে। কিন্তু হযৰত আলীয়ে কৈছিল, আল্লাহৰ শপত মই সেয়া কেতিয়াও নুমচিম। হযৰত আলী উক্ত নিৰ্দেশ অমান্য কৰা ঘটনাক চিয়া সুন্নী কোনেও সমালোচনা নকৰে, কাৰণ সকলোৱে জানে হযৰত আলী নবীক বিৰোধিতা কৰাৰ উদ্দেশ্যে সেয়া কৰা নাছিল, বৰং সেয়া আছিল নবী প্ৰেমৰ নিদৰ্শন। যি কথা বা কামত আমাৰ প্ৰিয় ব্যক্তিৰ কষ্ট হয় সেই কাম কৰিবলৈ আমি টান পাওঁ। আমাৰ মাক বা দেউতাকে বাধা দিয়া সত্ত্বেও তেখেতৰ বাবে আমি 2 টকা বেছি খৰচ কৰোঁ, কাৰণ আমি বিচাৰো সিহঁত যেন কষ্ট নাপায়। ঠিক তেনেকৈ হযৰত উমৰে নবীৰ তীব্ৰ বেমাৰ দেখা পাই কৈছিল যে আমাৰ বাবে কুৰাণেই যথেষ্ট। উমৰে উক্ত কথাষাৰ নিজৰ পৰা বনাই কোৱা নাছিলে, বৰং নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উক্ত ঘটনাৰ এবছৰ পূৰ্বে অন্তিম হজৰ সময়ত আৰাফাৰ ময়দানত কৈছিলে, মই তোমালোকৰ মাজত এনে এক বস্তু এৰি গৈ আছো যিটো দৃঢ়ভাৱে ধাৰণ কৰিলে কেতিয়াও পথভ্ৰষ্ট নহবা। সেয়া হ'ল আল্লাহৰ কিতাপ অৰ্থাৎ পবিত্ৰ কুৰাণ। হুবহু একেই কথা কৈছিল নবীয়ে সিদিনা। সেই কথাটোকে হযৰত উমৰ সিদিনা কৈছিলে। আটাইতকৈ ডাঙৰ কথাটো হ'ল নবীৰ বেমাৰ তীব্ৰ হোৱাৰ সময়ত শিষ্যসকলৰ মাজত হোৱা মতবিৰোধ আৰু বাকবিতণ্ডা চাই নবীয়ে 2 পক্ষকে উঠি যাবলৈ ক'লে। কাকো একো নক'লে। গতিকে এজন সুন্নী বা সুন্নতৰ অনুসাৰী হিচাপে সুন্নীসকলে 2 পক্ষৰ কাকো সমালোচনা নকৰে, বৰং 2 পক্ষৰ প্ৰতি সহনশীল নীতি অৱলম্বন কৰে, যেনেকৈ নবী নিজেই কোনো এজন শিষ্যৰ সমালোচনা নকৰিলে। গতিকে উক্ত ঘটনাক কেন্দ্ৰ কৰি এজন জলিলুল কদৰ সাহাবী তথা সিনিয়ৰ শিষ্য হযৰত উমৰ সম্পৰ্কে চিয়াসকলৰ কুমন্তব্য কিমান দূৰ গ্ৰহণযোগ্য সেয়া সহজে অনুমেয়। তাৰোপৰি চিয়াসকলৰ ব্যাখ্যা মানি লৈ হযৰত উমৰৰ সমালোচনা কৰিলে। আৰু এটা প্ৰশ্ন আহি পৰে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উমৰক বাহিৰ কৰি দি বাকীবোৰক কিয় লিখি ল'বলৈ নিদিলে? তেখেতে উম্মতৰ বাবে এটি গুৰুত্বপূৰ্ণ বিষয় উমৰৰ কাৰণে সেয়া নোকোৱাকৈ এৰি গ'লনে? এয়া কাহানিও সম্ভৱ নহয়, কাৰণ আল্লাহে কুৰাণত স্পষ্টকৈ কৈ দিছে, হে ৰসুল, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰচাৰ কৰা, আৰু যদি তুমি এয়া নকৰা তেন্তে তুমি আল্লাহে দিয়া দায়িত্ব ৰিচালত পৌঁছাই নিদিলা। আল্লাহেই তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। কুৰাণৰ এই আয়াত সুস্পষ্ট উল্লেখ কৰিছে যে নবীয়ে মানৱ জাতিৰ মুক্তিৰ বাবে আল্লাহৰ তৰফৰ পৰা কোনো বাৰ্তা বাকী ৰখা নাই। গতিকে উমৰে বাধা দিয়াৰ বাবে নবীয়ে গুৰুত্বপূৰ্ণ বাৰ্তা এটি পৌঁছাই নিদিয়াকৈ গুচি গ'ল বিষয়টো অসম্ভৱ। বৰং সেই ঘটনাৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু 3 দিন জীয়াই আছিল। অৰ্থাৎ তেখেতে উক্ত বাৰ্তা পৌঁছাই দিয়াৰ পূৰ্ণ সুযোগ পাইছিল। এই 3 দিনত নবীজীৰ তৰফৰ এনে কোনো তথ্য পোৱা নাযায় যিটো চিয়াসকলৰ দাবী সত্যায়ন কৰে, বৰং সম্পূৰ্ণ বিপৰীত তথ্য পোৱা যায়। নবীৰ তীব্ৰ বেমাৰ হোৱাৰ উক্ত ঘটনাৰ পিছদিনা হযৰত আলী নবীক সাক্ষাৎ কৰি আহে। ইবনে আব্বাছ সহ অন্যান্য শিষ্যসকলে আলীক সুধিলে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কেনে আছে? তেখেতে ক'লে, আলহামদুলিল্লাহ, তেখেত অলপ সুস্থ হৈছে। তেতিয়া ইবনে আব্বাছে হযৰত আলীক বুজাই ক'লে যে তেখেতৰ ইন্তেকালৰ সময় কাষ চাপি আহিছে। গতিকে বলা তেখেতক গৈ সুধি আহোঁ তেখেতে কাক নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰি গৈ আছে। প্ৰত্যুত্তৰত হযৰত আলীয়ে দিয়া উত্তৰটো চিয়া মতবাদ ভ্ৰান্ত বুলি প্ৰমাণিত কৰি দিলে। হযৰত আলীয়ে আল্লাহৰ শপত খাই ক'লে, যদি আল্লাহৰ ৰসুলক এই বিষয়ে সোধাৰ পিছত তেখেতে আমাক মনা কৰি দিয়ে তেন্তে মানুহবোৰে ভৱিষ্যতে আমাক কেতিয়াও নেতৃত্ব প্ৰদান নকৰিব। তেখেতে আৰু ক'লে, আল্লাহৰ শপত মই এই বিষয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক একো নুসুধো। চিয়াসকলে দাবী কৰে নবীজীয়ে হযৰত আলীক পৰৱৰ্তী খলিফা বা ৰাষ্ট্ৰীয় ইমাম বা শাসক নিৰ্ধাৰণ কৰি গৈছে। সিহঁতৰ মতে নবীয়ে এবছৰ পূৰ্বেই বিদায় হজৰ পৰা উভতি অহাৰ সময়ত খুম নামক জলাশয়ৰ ওচৰত থিয় হৈ হযৰত আলীক মুছলিমসকলৰ পৰৱৰ্তী ইমাম বা নেতা ঘোষণা কৰিছিল। কিন্তু হযৰত আলীৰ নিজস্ব বক্তব্যত প্ৰমাণিত হ'ল যে চিয়াসকলৰ উক্ত দাবী সঠিক নহয়। উমৰৰ ঘটনাটোত উভতি আহোঁ আকৌ। বৃহস্পতিবাৰে নবীৰ বেমাৰ তীব্ৰ হৈছিল। নবীয়ে কিবা লিখিব বিচাৰিছিল, উমৰে বাধা দিলে। পিছদিনা হযৰত আলী নবীক সাক্ষাৎ কৰিলে। পিছে হযৰত আলীয়ে সেই কথাবোৰ লিখি ল'লেনে? নাই, লিখি লোৱা নাই। কিন্তু ইয়াৰ বাবে হযৰত আলীক সমালোচনা কৰা উচিত হ'বনে? কেতিয়াও নহয়। তেন্তে কেৱল উমৰক সমালোচনা কৰা কেনেকৈ জায়েজ হ'ব পাৰে?
আচলতে উক্ত ঘটনাৰ পিছত নবীজী প্ৰায় 4 দিন জীয়াই আছিল। সোমবাৰে তেখেতে ইন্তেকাল কৰে আৰু তেখেতে লিখিব বিচৰা কথাবোৰ ইতিহাসৰ পাতত স্পষ্ট বৰ্ণিত হৈ আছে। আহক সেয়া খুলি চাওঁ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সিহঁতক 3টা উপদেশ দিছিলে। 1 নম্বৰ, আৰব উপদ্বীপৰ পৰা মুছৰিকসকলক বহিষ্কাৰ কৰি দিবা। 2 নম্বৰ, বহিৰাগত প্ৰতিনিধিসকলক তেনেকৈ উপঢৌকন দিবা যেনেকৈ মই সিহঁতক দিছিলোঁ। ঘটনা বৰ্ণনাকাৰীজনে 3য় উপদেশটো পাহৰি গৈছিলে, কিন্তু অন্য হাদিছত পোৱা যায় নবীজীৰ যেতিয়া মৃত্যু যন্ত্ৰণা আৰম্ভ হৈছিল তেতিয়া তেখেতে এটি চাদৰেৰে নিজ মুখমণ্ডল আৱৰি লৈছিল। যেতিয়া উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল তেতিয়া নবীয়ে মুখৰ পৰা চাদৰখন আঁতৰাই কৈছিলে, ইহুদী আৰু নাছাৰা সকলৰ ওপৰত আল্লাহৰ অভিশাপ, সিহঁতে সিহঁতৰ নবীসকলৰ কবৰসমূহক মছজিদত পৰিণত কৰিছে। অৰ্থাৎ নবীয়ে নিজ উম্মতক সতৰ্ক কৰি আছিল যে মই এজন নবী। মোৰ মৃত্যুৰ পাছত হুদী আৰু খ্ৰীষ্টানসকলৰ দৰে মোৰ কবৰক মছজিদ বা উপাসনাৰ স্থান বনাই নলবা। যি কি নহওক, আমি দেখিলোঁ যে নবীয়ে দিব বিচৰা তেখেতৰ শেষ উপদেশসমূহ লিপিবদ্ধ আছে। গতিকে চিয়াসকলৰ ধাৰণা সঠিক নহয়। এতিয়া আহক ভিডিঅ'টোৰ সাৰাংশখিনি চমুকৈ চাই লওঁ। প্ৰথম পইণ্ট, সিদিনা নবীৰ বেমাৰ তীব্ৰ হৈছিল, ফলত শিষ্যসকলৰ মন কষ্টত আছিল। দ্বিতীয়তে, হজৰত উমৰ নবীক অস্বীকাৰ কৰাৰ উদ্দেশ্যে লিখিবলৈ অমান্তি হোৱা নাছিল, বৰং নবীৰ কষ্ট নহ'বলৈ তেখেতে সেয়া কৰিছিল, যিদৰে হজৰত আলীয়ে নবীৰ নামৰ সৈতে ৰছুলুল্লাহ শব্দ মচিবলৈ অমান্তি হৈছিল। তৃতীয় পইণ্ট, উমৰৰ বক্তব্য কুৰাণ আমাৰ বাবে যথেষ্ট। উমৰৰ এই কথাষাৰ মূলতো তেখেতৰ নিজৰ কথা নহয়। এবছৰ আগতে বিদায় হজৰ সময়ত নবীজীয়ে হুবহু একেই কথা কৈছিল। চতুৰ্থ পইণ্ট, শিষ্যসকলৰ মতবিৰোধ আৰু বাক বিতণ্ডা চাই নবীয়ে 2 পক্ষকে উঠি যাবলৈ নিৰ্দেশ দিলে, কোনো পক্ষক সমালোচনা নকৰিলে, কিন্তু চিয়াসকলে এটা পক্ষক সমালোচনা কৰে। পঞ্চম পইণ্ট, নবী আল্লাহৰ কোনো বাৰ্তা অপূৰ্ণাংগ নাৰাখে, সকলোখিনি পৌঁছাই দিবলৈ আল্লাহে তেখেতক নিৰ্দেশ দিছে। গতিকে উমৰৰ কথা তেখেতে আল্লাহৰ নিৰ্দেশ অমান্য কৰা সম্ভৱ নহয়। বৰং সেয়া আছিল বেমাৰৰ বাবে খন্তেক সময়ৰ বাবে বাধা। আল্লাহৰ বাৰ্তা লিখিবলৈ নিদিব উমৰৰ এই উদ্দেশ্য নাছিল, আৰু উমৰৰ কথাত নবীয়েও আল্লাহৰ বাৰ্তা পৌঁছাই নিদিয়াৰ সিদ্ধান্ত লোৱা নাছিল। গতিকে বৃহস্পতিবাৰৰ উক্ত ঘটনাক কেন্দ্ৰ কৰি নবীৰ শিষ্যসকলক বিশেষকৈ হজৰত উমৰক সমালোচনা কৰা বা তেখেতক মুনাফিক বুলি কোৱা সম্পূৰ্ণ বিভ্ৰান্তি আৰু তথ্য বিকৃতি। আশা কৰোঁ ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব। এই ক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগী কেনেকুৱা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। আসসালামু আলাইকুম।